और उल्लास के साथ अमृत भारत एक्सप्रेस अपनी पहली ऐतिहासिक यात्रा पर हमारे स्टेशन पर आ पहुंची है। ये सिर्फ एक ट्रेन नहीं बल्कि विकास और नए भारत का प्रतीक है। আমি এই যোৱাকালি আজি অমৃত ভাৰত বন্দে মাতৰত নতুন নতুন ট্ৰেইন তাৰমানে চলাচল আৰম্ভ কৰিছে। যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আজিও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ট্ৰেইনসমূহৰ শুভ উদ্বোধন কাৰ্যসূচী সমাপন কৰিছে। আৰু আমি এই ক্ষেত্ৰত আমি নিশ্চয় মাননীয় প্ৰধানমন্ত্ৰী তথা ৰেল বিভাগৰ মন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিব পাৰিছোঁ যে তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ অসুবিধাসমূহ আঁতৰ কৰাৰ কাৰণে বা যাতায়াত ব্যৱস্থাটো সুচল কৰাৰ কাৰণে তেওঁলোকে যি পদক্ষেপ কৰিছে তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ জৰিয়তে নিশ্চিতভাৱে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যাত্ৰীসকলৰ বা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ উপকৃত হ'ব।